হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আনদিনাৰ দৰে আজিও মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি। তেনেহ'লে বলক অলপো দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। বৰা চাউলৰ জলপান বনাবলৈ মই বৰা চাউল লৈছোঁ প্ৰায় 1.5 পোৱামান আৰু ভালদৰে ধুই মই পানীত তিয়াই থৈ দিছোঁ। কিছু সময় পানীত তিয়ালে জলপানটো বৰ ধুনীয়া হয়। আৰু মই লৈছোঁ নাৰিকল এটা। নাৰিকলখিনি মই বৰ ধুনীয়াকৈ মিহিকৈ ৰুকি ল'ম। যিমানে আপুনি মিহি কৰিব সিমানে আপোনাৰ জলপানটো খাবলৈ ধুনীয়া হ'ব। তেনেহ'লে বলক নাৰিকলখিনি ৰুকি লওঁ। আৰু মই নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। নাৰিকলখিনিৰ পৰিমাণ অনুযায়ী আপুনি ইয়াত দিব চেনি। মই এইখন কচাৰ প্ৰায় 1.5 কচা চেনি দিছোঁ আৰু চেনিখিনিৰ সৈতে নাৰিকলখিনি ভালদৰে সানি ল'ম। নাৰিকলখিনি চেনিৰ সৈতে সানি কেইমিনিটমানৰ বাবে থৈ দিম। কেৰাহীখন গেছত উঠাই দিছোঁ আৰু গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ চেনিৰ সৈতে সানি লোৱা নাৰিকলখিনি দি ৰঙচুৱা হোৱালৈ মই এইখিনি ভাজি ল'ম। এই কুকাৰটোতে মই বনাম জলপান আৰু কুকাৰটোত মই দিছোঁ প্ৰায় আধা চামুচতকৈও কম অলপমান ঘিউ আৰু ঘিউখিনি দি ভালদৰে কুকাৰটোত লগাই ল'ম। তাৰ পাছত মই পানীৰ পৰা চাউলকেইটা উঠাই কুকাৰটোত ধুনীয়াকৈ চাউলখিনি মিলাই দি ল'ম। আৰু ইফালে মোৰ নাৰিকলখিনিও ভজা হৈ গৈছে। নাৰিকলখিনি মই দি লোৱা চাউলখিনিৰ ওপৰত ধুনীয়াকৈ নাৰিকলখিনিও মিলাই দি ল'ম। ঠিক ভিডিঅ'টোত দেখুওৱা ধৰণে আপুনি এনেকৈ দি ল'ব। যদি আপুনি মন কৰে সুগন্ধৰ বাবে আপুনি ইয়াত কাজু বাদাম, কিচমিচ বা ইলাচি ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই তেনেকুৱা একো দিয়া নাই। মই মাত্ৰ দুখিলা তেজপাতহে দিছোঁ। এই সকলোবোৰ বস্তু অপচনেল হয়, আপুনি দিব ইচ্ছা কৰিলে দিব পাৰে, নিদিলেও কোনো কথা নাই। তাৰ পাছত মই পুনৰ ৰৈ যোৱা চাউলকেইটা ওপৰত ধুনীয়াকৈ দি লৈছোঁ। পৰিমাণ অনুসাৰে মই দিম ইয়াত পানী আৰু ঢাকনিখন মাৰি মই ইয়াক বহাই দিম গেছত। আৰু এটা চিটি মৰাৰ পাছত মই ইয়াক বন্ধ কৰি দিম। আৰু এয়া হৈ গ'ল আমাৰ জলপান তৈয়াৰ। দেখিবলৈ বহুতেই ধুনীয়া হৈছিল আৰু খাবলৈ বহুত ধুনীয়া হৈছিল। ইয়াৰ কিমান সোৱাদ হৈছিলে ক'বলৈ কোনো ভাষা নাই। তেজপাতৰ পৰা যিটো সুগন্ধ ওলাইছে সেই সুগন্ধই এনেকুৱা লগাইছে যেন এখন ধুনীয়া ৰেচিপিৰ সৈতে মোৰ জলপান তৈয়াৰ হৈ পৰিছে। সদায় একেধৰণে খাই খাই অলপ আমনি লাগি যায়। কেতিয়াবা অলপমান বেলেগ ধৰণে খাবলৈ বহুতেই মন যায়। জলপান আচলতে খাই বহুতে ভাল নাপায়, তথাপিও এনেকৈ এবাৰ বনাই খালে আপোনাৰ আকৌ খাবলৈ মন যাব। অতি সহজতে আৰু অতি চিম্পুলভাৱে বনাব পৰা এটা ধুনীয়া ৰেচিপি আছিলে এই জলপানৰ ৰেচিপিটো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। কাৰণ আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোক পুনৰবাৰ ভিডিঅ' বনাবলৈ বহুতো অনুপ্ৰাণিত কৰে। ইমানপুৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ। বাই বাই।